এইটো কাৰ জীয়া সমাধি? এইটো কাৰ জীয়া সমাধি? এইটো কাৰ জীয়া সমাধি? বুঢ়া লুইতৰ পলসুৱা পাৰৰ স্মৃতি চাপৰিত, বুঢ়া লুইতৰ পলসুৱা পাৰৰ স্মৃতি চাপৰিত মাটিৰ হেতেলিত পলসৰ লৈ লৈ এতিয়া এখন শব্দৰ অভিধান হৈ আছে। বুঢ়া লুইতৰ পলসুৱা পাৰৰ স্মৃতি চাপৰিত মাটিৰ হেতেলিত পলসৰ লৈ লৈ এতিয়া এখন শব্দৰ অভিধান হৈ আছে। এতিয়া এখন সৃষ্টিৰ সাগৰ হৈ আছে। বৰ নিজানে নিমাতে নিতাল খাৰে বৰ অকলশৰে এগছি ঘানিত পেৰা সৰিয়হৰ তেলৰ অক্ষয় বন্তিৰ পোহৰেৰে এন্ধাৰতো শব্দসুৰক আলোকিত কৰি কৰি স্বকীয়তাৰ উজ্জ্বল আভা চৌদিশে বৰষাই সকলোকে জিলিকাব লুইতৰে পাৰ বুলি কৈ শেষত নিজেই জিলিকি ৰল তেওঁৰ এই সপোনপুৰী প্ৰিয় জালুকবাৰীত জীৱনৰ অন্তহীন যাত্ৰাৰ শেষৰ অন্ত এই শেষান্তত এইটো কাৰ জীয়া সমাধি?